নমস্কাৰ বন্ধুসকল, মই এতিয়া বৰ্তমান আছোঁ শিমলগুৰিত আৰু এইখন হৈছে শিমলগুৰি বাণিজ্য কেন্দ্ৰীয় বজাৰ। আজি কথাটো হ'ল মই এই ভিডিঅ'টো প্ৰস্তুত কৰাৰ উদ্দেশ্য এই বজাৰখন একেবাৰে খালী পৰি আছে। খালী পৰাৰ উদ্দেশ্যটো কি হ'ল মই তাকে গতিকে কথাটো হ'ল এনেকুৱা, যি লোকে বহুত পুৰণি আগৰ পৰাই ব্যৱসায় কৰি আহিছে এই শিমলগুৰি বজাৰখনত, তেওঁলোকৰ কাৰণে খুবেই দিগদাৰ আছে। এই যিটো বাণিজ্যিক বজাৰ যি বিল্ডিং বনালে তাত এতিয়াও খালী পৰি আছে আৰু এওঁলোকৰ দাবী হৈছে চক বেংকৰ পৰা লোন লৈ দোকান খুলিছোঁ। এতিয়া দোকানো অৱস্থা বেয়া, যাত্ৰা পানী হোৱা নাই, বেংকৰ লোনো ঘূৰাব পৰা নাই, নোটিছৰ পৰা নোটিছ এনেকুৱা অৱস্থা হৈছে আমাৰ। মানে চব ফালৰ পৰা দিগদাৰ কৰিছে, চব ফালৰ পৰাই দিগদাৰ। এফালে আপোনালোকৰ অনলাইনৰ যি বজাৰ কৰিছে মানুহ তেওঁলোকৰ সেইফালৰ পৰা প্ৰব্লেম হৈছে। অনলাইন মাৰ্কেটো আপোনালোকৰ পৰা মাৰ্কেট আপোনাৰ খাই দিছে ন। আৰু আজিকালি ধৰক আগত মালিকে বাকী চাকি দিছিলে, আজিকালি নিদিয়ে, কেছ পইচা কাৰবাৰ কৰিব লাগে। কেছ পইচাটো তেনেকৈ আমাৰ ওচৰত নাই। এতিয়া ঘৰ বন্ধক দি আৰু বেংকত দি টকা পইচা আনি দোকান খুলিলোঁ, বজাৰ হাট কৰোঁ, কিন্তু ইয়াতো মানে আমাৰ অৱস্থা বেয়া। তাৰমানে হয়, আপোনাৰ খুব দুখৰ বিষয়, মানে বহুতেই দুখৰ বিষয়। প্ৰথমে হ'ল বিমুদ্ৰাকৰণ। প্ৰথম আমাৰ মাৰ্কেটটো দাম বোলে বিমুদ্ৰাকৰণ। আৰু প্ৰথম সেইটো নহয়, প্ৰথম বেংকত যেতিয়া পে'টো আহি গ'ল, পে'টো অহাৰ লগে লগে মানুহৰ হাতত পইচা নাইকিয়া হ'ল, বেংকত আহি যায় পইচা, সীমিত হিচাপ পইচা উলিয়াই নাই। তাৰপৰা হ'ল বিমুদ্ৰাকৰণ, পইচা খেলি মাৰে, যাৰ হাতত যি আছে তাকো চব উলিয়াই গ'ল। কোনোবা এজনী মাইকী মানে চুৰ কৰি পইচা আনি আমাৰ পৰা মেখেলা চাদৰ নিছিলে, তাকো নাইকিয়া হ'ল। হয়, সেই থাৰ্ড টাইম হ'ল তোমাৰ এইটো ক'ভিড, সেইটো আমাক খালে। খুব দুখৰ বিষয়। এই দেখিছে অনলাইনৰ বেপাৰটো হোৱাৰ কাৰণে আপোনালোকৰ সৰু সুৰা দোকানীখিনিৰ কাৰণে একেবাৰে দিগদাৰ হৈ গৈছে। নাই তাৰমানে অনলাইনে গোটেই ঘৰে ঘৰে যেতিয়া দি দিয়ে, কেলৈ পইচা খৰচ কৰি আহিব ইয়ালৈ। হয়, আপোনালোকৰ এই ভিডিঅ' যাতে মই জনাইছোঁ, আপোনালোকে অনলাইন অলপ কম কৰিব, নকৰিবলৈ কোৱা নাই। গতিকে আমাৰ এই শিমলগুৰি অঞ্চলৰ যিখিনি বেপাৰী তেওঁলোকৰ আজি 30 বছৰৰ আগৰ পৰা বেপাৰ কৰিছে, গতিকে আপোনালোকক অনুৰোধ জনাইছোঁ, আহক আপোনালোকে এওঁলোকক অলপ সহায় সহযোগ কৰক। ইয়াতে আপোনালোকে অনলাইন কৰিবৰ কাৰণে অলপ কম দামত বস্তু পাব। খুব আগতো কম দামত দিয়ে, এতিয়াও কম দামত দিব। তেওঁলোকক খালী আজিও এটকা টকা বেছি হ'ব পাৰে, আজিকালি চলিবলৈ দিগদাৰ। গতিকে আপোনালোকক জনাইছোঁ, দেখিছে একেবাৰে মাৰ্কেট খালী। সুধিম এজন ব্যৱসায়ী সুধিম, আৰু তেওঁ আপোনাৰ কেনেকুৱা, আপোনাৰ ভালনে? একদম বঢ়িয়া। আপোনালোকৰ এনেই মনত ভালে আছে? এই বেপাৰ বাণিজ্য কেনেকুৱা? বেপাৰ বাণিজ্য কেনেকুৱা? বাণিজ্য আৰু কি ক'বা, আৰু কোনোমতে আৰু যাত্ৰাটো কৰি ঘৰলৈ ঘূৰি গৈছোঁ আৰু এনেকুৱা হৈছে বজাৰ। কি ক'ব এইবাৰ চৰকাৰৰ কাৰণে? এইবাৰ চৰকাৰখন কোনখন আহে? যোনে হওক, আমাৰো কি মতলব আছে, চবটো ৰাৱণে লংকাত গ'লে ন। হয় হয়, আমি এটা কৰি খাবই লাগিব আৰু লংকাতে কি মতলব, আমাক সেইখিনি সুবিধা দিলেও হ'ব। কিন্তু বেপাৰ বাণিজ্য কৰিবলৈ বহুত দিগদাৰ হৈছে ন, যোনে চৰকাৰ নহওক, কিন্তু বেপাৰ বাণিজ্য কৰিবলৈ খুব দিগদাৰ হৈছে। আমাৰখিনি কাৰণে অকণমান চাব লাগে আৰু ন। এতিয়া এই আছে অঁ, আপোনাৰ দোকান এইখন ন? চব অৱস্থা বেয়া। মই আছোঁ বৰ্তমান শিমলগুৰি মাৰ্কেটত। শিমলগুৰি মাৰ্কেটত আগতে যেনেকুৱা ভিৰ হয়, সেই তেনেকুৱা ইমান ভিৰ দেখা নাই ময়ো। দেখিছে খালী বজাৰ, খুবেই দিগদাৰ হৈছে। এয়া দোকান খালী হৈ আছে, ব্যৱসায় বেয়া ন। দেখিছে সকলো ব্যৱসায় মই সুধিছোঁ আহি শিমলগুৰি মাৰ্কেটত সকলোৱে বেয়া বুলি কৈছে। কি ক'ব এইবাৰ চৰকাৰটো দেখিছে এখন কি হৈছে চৰকাৰ চেণ্ট্ৰেলৰ। হয়, এবাৰ আশা কৰেনে ভাল এটা কৰিব বুলি যোন চৰকাৰ আহে? চেণ্ট্ৰেলৰ কথাটো ক'ব নোৱাৰোঁ, ষ্টেটৰটোতো BJP চৰকাৰ, মানে যোনে নাহক ভালটো হ'ব লাগে আৰু। যোনেই নাহক, চেণ্ট্ৰেলত যোনেই নাহওক, বিশেষকৈ আপোনাৰ বেপাৰ বাণিজ্য কৰাৰ কাৰণে খুবেই দিগদাৰ হৈছে, খুবেই অলপ ভাল হ'ব লাগে। আমাৰ ইয়াত বহুত বেয়া। মই আৰু দুজন ওচৰলৈ যাম, সুধিম তেওঁলোকৰ বেপাৰ বাণিজ্য কেনেকুৱা। ধন্যবাদ দেই। চবচে পুৰণা মানুহজন লগ পালোঁ আপোনাৰ। এটা ব্যৱসায় পাতি ব্যৱসায় বৰ বেয়া, বহুত বেয়া, মানে ভাত খাবলৈ চিন্তা কৰিবলগীয়া। হয় হয়, কিবা বস্তু পাতি দাম হৈছে কাৰণে হৈছেনে বস্তুটো, নে অইন কিবা কি কাৰণ কাষ্টমাৰ অহা নাই কাৰণে? কাষ্টমাৰটো নায়েই, মানুহৰ ওচৰত পইচা থাকিলেহে কাষ্টমাৰ অনলাইন আমাক বেছি বৰবাদ কৰি দিছে। এতিয়া আপোনালোকৰ সৰু সুৰা বিজনেছ কৰাখিনিৰ কাৰণে খুবেই দিগদাৰ হৈছে ন বাৰু? দিগদাৰ মানে অসম্ভৱ দিগদাৰ, আমি মানে খাবই নোৱাৰিছোঁ। এতিয়া অনলাইন যুগ হৈ গৈছে, অনলাইনৰ কাৰণে বহুত এতিয়া কিছুমানে অনলাইনত আনে, আপোনালোকৰ কাৰণে খুবেই দিগদাৰ হৈছে ন বাৰু? মই আপোনাক দেখুৱাইছোঁ খুবেই দিগদাৰ আছে এওঁলোকক। আজি এবছৰ দুবছৰ নহয়, এওঁলোকে অন্তত 30 বছৰ ইয়াত ব্যৱসায় কৰি আছে, 30-40 বছৰ ব্যৱসায় কৰি তেওঁলোকৰ কাৰণে খুবেই দিগদাৰ আছে। আপোনালোকে অলপ কি ক'ব চৰকাৰক?
চৰকাৰক আমাক কিবা এটা উপায় কৰি দিয়ক আমাৰ এই যিটো বিল্ডিং বনাইছে তাততো মানুহে নাযায় ইমান ওখত উঠাই বনাই দিছে তাত আমি যাত্ৰাই কৰিব নোৱাৰোঁ 15 দিন 20 দিন থাকোঁ এদিন যাত্ৰা কৰোঁ আমাক দিলে লাষ্টত দোকানবিলাক হয় হয় আমাক দিলে লাষ্টত দোকানবিলাক লাষ্টত দিলে সন্মুখৰখিনি তাহাঁতি টাউন কমিটিয়ে ৰাখি দিছে ৰাখি পিনি আমাক লাষ্টত দি দিছে লাষ্টত দি পিনি আমাক একদম পানীত হাঁহ নচৰা অৱস্থা কৰি পেলাইছে আমাৰ যিখিনি পইচা আছিলে তাকো হয় 50,000 টকা 1 লাখ টকা আমি খৰচ কৰি পিনি ল'ব লগা হৈছে এই সৰু সুৰা শিমলগুৰি দোকানী ব্যৱসায়ৰ কাৰণে খুব আপোনালোকৰ কাৰণে খুব দিগদাৰ হৈছে ন এইটো কথা আপোনালোকে জনাইছিলেনে সেইটো আগত জনাইছিলোঁ কিন্তু তেওঁলোকে মানি নলয় এতিয়ালৈকে গুৰুত্ব দিয়া নাই গুৰুত্বই নিদিয়ে মই বাৰু এই আপোনাৰ ভিডিঅ' জৰিয়তে মই জনাইছোঁ বাৰু খালি আপোনালোকে এই সৰু সুৰা দোকানী ব্যৱসায়ৰ কাৰণে আপোনালোকে অলপ মানে চকু দিবলৈ মই জনাম বাৰু গতিকে মই দেখুৱাইছোঁ মাৰ্কেটখন বোলে খুবেই খালী হৈ পৰিছে এওঁলোকৰ দোকান এতিয়া এনেকৈ তেওঁলোকে বহি আছে হয় হয় বজাৰখনে পানী টেঙা হৈ আছে হয় হয় বেয়া মনিষ্টাও নাই তাৰমানে আমি ইয়াত চলিবলৈ খুবেই দিগদাৰ হৈ গৈছে মানে তুমি এতিয়ালৈকে চোৱা তুমি টকা 2খন দি দিলে কেনেকৈ থাকিবা এখন সংসাৰ আছে এখন সংসাৰ থকা মানে 200 টকাত কেনেকৈ চলিব আজি তুমি যোৱা নতুন বজাৰ যিখন খুলে তাত মানুহ নুঠায় হয় হয় তাততো বহনি নহয় আমি ইমান দিন খুলিলোঁ আজিলৈকে বহনি নাই কি হিচাপত খাব কোৱা মই শিমলগুৰিবাসীক আৰু ৰাইজক মই জনাইছোঁ এই ভিডিঅ'তে আপোনালোকক এই শিমলগুৰি য'ত আপোনাৰ সৰু সুৰা ব্যৱসায়ীখনিৰ কাৰণে আহিবলৈ আপোনাক জনাইছোঁ সকলোকে গতিকে আপোনালোকে এই ব্যৱসায় কৰাখিনি অলপ চকু মেলি চাবলৈ মই আপোনালোকক অনুৰোধ কৰিছোঁ সকলো ৰাইজকে আহিব আমাৰ এই শিমলগুৰি যি আঞ্চলিক বজাৰ কেন্দ্ৰীয় বজাৰতে পৰে গতিকে আপোনালোকক আহিবলৈ মই অনুৰোধ জনালোঁ আশা ৰাখিছোঁ আপুনি যেনে আপোনালোকে এওঁলোকক সহায় সহযোগ কৰে ধন্যবাদ